গোটেই দিনটো এনেই যোৱাৰ পিছত মই এতিয়া ভাবি আছোঁ বাকীখিনি সময় মই কেনেকৈ যোৱাওঁ সেইটো কাৰণে অনলাইনত আনি থোৱা এযোৰ মোৰ কাপোৰ আছিলে সেই কাপোৰযোৰত মই ভাবিছোঁ 300 টকা দি দহি গুঠাতকৈ মই নিজেই দহি গুঠিম বুলি ভাবিছোঁ আৰু আজিলৈকে যিহেতু কৰিয়ে পোৱা নাই ফাৰ্ষ্ট টাইম তো তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ ফাইনেলি এয়া মই বতা দহি। তো গাইজ এইযোৰ মোৰ ফাইনেল কাপোৰযোৰ মানে দহি বাতি কমপ্লিট হোৱা কাপোৰযোৰ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু এনেকৈ বহু দিনৰ পিছত ভিডিঅ' দিয়াৰ কাৰণে মোৰ চেনেলটো কিন্তু নোচোৱাকৈ নাথাকিব দেই। তো ভিডিঅ'টো আজি ইমানলৈকে আছিলে। লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।